যদিহে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল খুশি প্ৰদৰ্শন চেনেলটোলৈ বন্ধুসকল এটা অতি সুন্দৰ খবৰ আহিছে কিয়নো অসমত স্বাস্থ্য বিভাগত মুঠ 6টা পদ খালী হৈছে বাম্পাৰ ভৰ্তি বুলি ক'ব লাগিব যিকেইটা পদত আপোনালোকে 8 পাছ সকলে কৰিব পাৰিব 10 পাছ কৰা সকলে কৰিব পাৰিব আৰু 12 পাছ কৰা সকলেও কৰিব পাৰিব আৰু যিসকলে কৰিব বিচাৰে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু আবেদন কৰা শেষ তাৰিখ হৈছে 6 জুন 2020 এই তাৰিখটো হৈছে আপোনালোকৰ আবেদন কৰা শেষ তাৰিখ অৰ্থাৎ লাষ্ট ডেট সো ৰিক্ৰুটমেণ্টবোৰ ক'ৰ পৰা আহিছে কেনেকৈ এপ্লাই কৰিব লাগে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম সো ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ চাই থাকক স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব ইয়াত চাওক আপোনালোকে এইটো হৈছে আপোনালোকৰ প্ৰথম ৰিক্ৰুটমেণ্ট DME লখিমপুৰ ৰিক্ৰুটমেণ্ট অৰ্থাৎ হেল্থ বিভাগৰে আহি আছে দিছ ছেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা আহি আছে অসমৰ স্বাস্থ্য বিভাগতে 188 ভেকেন্সি আহিছে গ্ৰেড 4ৰ ইয়াত চাওক অনলাইন এপ্লিকেশ্যন ইনভাইট কৰিছে আপোনালোকক ইয়াত চাওক 1 নম্বৰ পদটো হৈছে আপোনালোকৰ ৱৰ্ড বয় ৱৰ্ড গাৰ্ল তো বন্ধুসকল ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে যেহেতু পদবোৰৰ বিষয়ে কোৱা যাব তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব ইয়াত তাৰপিছত আপোনাক 2 নম্বৰত দেখাইছে গ্ৰেড 4 তাৰপিছত আছে এটেণ্ডেণ্ট তাৰপিছত আছে আপোনালোকৰ লেবৰেটৰী এটেণ্ডেণ্ট পিয়ন ড্ৰাফটাৰী ষ্টেটৱেৰ বিয়েৰৰ সুইপাৰ তাৰপিছত ডিছেকশ্যন হল এটেণ্ডেণ্ট 10 নম্বৰত দেখাইছে কুক তাৰপিছত আছে তোমাৰ এনিমেল এটেণ্ডেণ্ট ধুবি ৱাচমেন ওমেন তাৰপিছত আছে তোমাৰ পেকাৰ 14 নম্বৰ আছে ৱৰ্কশ্বপ ৱৰ্কাৰ আৰু এই যিবিলাক পদ আছে টোটেল 188টা পদ আছে এই 188টা পদত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে বয়সটো আপোনালোকৰ বিচাৰিছে 18ৰ পৰা 38 লৈকে এপ্লিকেশ্যন ফিজ নীল হয় কোনো ধৰণৰ ফিজ আপোনালোকে দিব নালাগে এপ্লাই ষ্টাৰ্ট হৈছে 15/5/2020 আৰু বহুতে এপ্লাই কৰিছিলে আৰু যিসকলে এপ্লাই কৰা নাই কৰি ল'ব পাৰে অতি সোনকালে আৰু ইয়াৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 6/6/2020 অৰ্থাৎ 6 জুনত এপ্লাই কৰাৰ মানে ডেট শেষ হ'ব তো আপোনালোকে লাষ্ট ডেট শেষ নোহোৱাৰ আগতে এপ্লাই কৰি ল'ব পাৰে এইটো হৈছে আপোনালোকৰ দ্বিতীয় ৰিক্ৰুটমেণ্ট একে ডিপাৰ্টমেণ্টৰ পৰা আহিছে DME আছাম ৰিক্ৰুটমেণ্ট গ্ৰেড 3 টেকনিকেল পদ হয় টোটেল পদ আছে ইয়াত 333টা ইয়াতো একেই হয় ষ্টাফ নাৰ্ছ আছিলে 2 নম্বৰতে আছে নাৰ্ছিং চিষ্টাৰ 3 নম্বৰত আছে তোমাৰ লেবৰেটৰী টেকনিচিয়ান 4 নম্বৰত আছে তোমাৰ এনেস্থেটিক টেকনিচিয়ান 5 নম্বৰ আছে তোমাৰ অডিঅ'টৰী টেকনিচিয়ান আৰু 6 নম্বৰত আছে তোমাৰ ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান ইয়াত বিভিন্ন টেকনিচিয়ানৰ পদ আছিলে যিবিলাক পদত এপ্লাই কৰিবৰ বাবে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকক লাগিব HS পাছ বা ডিগ্ৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব পাৰে তাত সকলোবোৰ আপোনালোকে চালে বুজি পাব সকলোবোৰ কথা তো বন্ধুসকল আজিলৈ ইমানেই আৰু বন্ধুসকল যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগলৈকে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকে তো বন্ধুসকল ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম